সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি পুৱাই ভাবিলোঁ মই বোলো গা ধুই আহিলোঁ, আহি পেলাই ভাবিছোঁ পায়সকে অকণমান আজি বনাওঁ ব্ৰেকফাষ্টত। সদায়নো কিমান ৰুটি বনাই খাম, বিহু বুলি ছোৱালীজনীও বন্ধ হৈ আহিছে। পায়স অকণ বনাবলৈ লৈছোঁ। আজি মইনো কেনেকৈ পায়স বনাওঁ, পায়সটো সকলোৱে বনাব জানে দেই, মই সেইটো কোৱা নাই, কিন্তু মইনো কেনেকৈ পায়স বনাওঁ সেইকণকে অকণমান বোলো আজি মই সকলোৰে আগত শ্বেয়াৰ কৰিছোঁ। চাব মই কেনেকৈ বনাইছোঁ। গাখীৰ যিখিনি আছিলে সেইখিনিয়ে লৈছোঁ। আজি এয়া গাখীৰ ইমানখিনি আছিলে, গাখীৰখিনি মানে আছেই যেতিয়া মই বোলো ইমানখিনি গাখীৰ আছে, অকণমান পায়সকে বনাব পাৰোঁ। আৰু কম হ'লে অলপ আমুল তাজা বা এনেকৈ দি দিম আৰু কিবা এটা। গাখীৰ বেলেগ এয়া গৰু গাখীৰ আছিলে মানে এইখিনি লৈছোঁ। এয়া গেছটো জ্বলাই লৈছোঁ, গাখীৰখিনি গৰম হ'বলৈ দিছোঁ অলপমান। চাউল আছিলে, জহা চাউল কেইটামান আছিলে, সেইকেইটাকে ধুই মেলি এয়া লৈছোঁ। বেছি নালাগে, আমি 3টা মানুহ, এবাৰ খাবলৈ হ'লেই হ'ল আৰু। তাৰপিছত তেজপাতো লৈছোঁ, এয়া 3টা তেজপাত 3টা লৈছোঁ। গাখীৰখিনি গেছৰ ওপৰত উঠোৱাৰ পিছত উতল অহাৰ আগে আগে আৰু মই তেজপাতকেইটা দি থৈ দিওঁ, গোন্ধটো তেতিয়া ভাল লাগে। তেজপাতখিনি আহক, তাৰপিছতে এয়া কেইটামান আকৌ কাজু উলিয়াই লৈছোঁ, কাজু কেইটামান দি দিম, আৰু কাজু খিচমিচ নিদিলেও হৈ যায় বাৰু, আমি ঘৰতে খাবলৈ যেতিয়া বনাম, আছে কাৰণে দি দিছোঁ আৰু কাজু খিচমিচ কেইটামানো দিছোঁ। এয়া কাজু খিচমিচ উলিয়াই লৈছোঁ। ঘিউ এইখিনি আছে মোৰ, ঘিউ বটল। মইতো ঘিউটো বাৰু এতিয়া নিদিওঁ, ঘিউ একেবাৰে নমাবৰ সময়তহে মই দিওঁ, তেতিয়া মানে চেণ্টটো ভাল হয়। গাখীৰখিনি উতল আহিবলৈ দিছোঁ, গৰম কৰি আছোঁ। এয়া উতল আহিছে আৰু অকণমান লৰাই দিছোঁ, নহ'লে আকৌ কি হয় তলত লাগি ধৰে মানে। কৃষ্ণ এয়া মই মানে গেছৰ ওপৰত লক্ষী দিছোঁ যে, সেইকাৰণে কৃষ্ণ কয়, কিবা এটা দিলে কৃষ্ণই আহে আৰু মুখত। কৃষ্ণ এয়া চাউলখিনি আকৌ লাগি ধৰিছে, অকণমান এৰুৱাই দিছোঁ হাতাখনৰ পৰা। এনেকৈ লৰাই থাকিম। সকলোৱে পায়স বনাব জানে, মই এনেকৈয়ে বনাওঁ, মানে সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ হয়। হয়তো মই যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। এয়া উতল আহিব এতিয়া, চাউলখিনি ভালকৈ আধা সিজা হোৱাৰ পিছত মই মানে চেনিখিনি পায়সত দিওঁ, আগতে নিদিওঁ দেই। এয়া ভালকৈ উতল আহিছে। এয়া এতিয়া মই কাজু খিচমিচখিনি দিলোঁ, এইখিনি দি দিছোঁ। এইখিনি অলপমান ভালকৈ অকণ সিজক। ধুনীয়া উতলাইছে, বেছি টাইম নালাগে কৰিবলৈ, কম বস্তু যে সোনকালেই হৈ যায়। উতলটো সেয়া ডাঠ হৈ আহিছে আৰু দেখিছে, গাখীৰ দেখিছোঁ জোখতেই হ'বগৈ, নিদিলেও হ'ব আৰু ভালকৈ উতলটো আহি আছে যেতিয়া। এয়া সিজিয়ে গৈছে বাৰু, প্ৰায় চাউলটো সিজিছেই আৰু। ডাঠ হৈ আহিছে। এতিয়া মই চেনিখিনি দিম। চেনি বেছি নাখাওঁ দেই, আমি মিঠাটো অলপ কম খাওঁ মানে, সেইকাৰণে মই চামুচখনে 5-6 চামুচমান চেনি দিছোঁ। যিহেতু চাউলো কম, সেইকাৰণে মিঠা আৰু বেছি হ'লে খাবলৈ ভাল নালাগে, এতিয়া মিঠাটো কমাই খোৱাই ভাল। এতিয়া হ'বই আৰু, বেছি টাইম নালাগে। এতিয়া মই এয়া ইলাচিকেইটা ফালি থৈছিলোঁ যে, ইলাচিকেইটাও দি দিছোঁ, ইয়াৰ চেণ্টটো ভাল হ'ব। নমোৱাৰ আগে আগে ইলাচিকেইটা দি থৈ দিছোঁ, ইলাচিৰ গোন্ধটো আহিলে পায়সকণ খাবলৈ ভাল লাগে। এতিয়া বন্ধ কৰিব হ'ব আৰু অকণমান সময় দিছোঁ, আৰু চেনিটো মানে পাকটো আহক। চেনি পাকটো হ'লেহে ভাল লাগে, আকৌ নহ'লে পানী লাগিব নহয়। চেনি পানীখিনি যদি শুকাই নাযায়। চাওকচোন কি কালাৰ, কি ধুনীয়া হৈছে সঁচাকৈ।
ভাল লাগে অকণ বস্তুটা বনাই যদি খাবলৈ ভাল হয় খোৱাত আগতে বস্তুটো দেখিবলৈও ভাল হ'ব লাগে তেতিয়াহে ভাল লাগে দেখিলে খাওঁ খাওঁ লাগিব লাগে তেনেকুৱা এয়া মই অকণমান ঘিউ দি দিছোঁ ঘিউ চেণ্টটো আহিবলৈ মানে লাষ্টত দি থ'ব লাগে ঘিউ দিয়াৰ পিছত আৰু ইমান বেছি হেৰি কৰিব নালাগে আৰু এতিয়া লৰাই দিলোঁ ঘিউখিনি ভালকৈ মিলি যাব এটা ধুনীয়াকৈ মিলি গ'লে গেছটো অফ কৰিম এতিয়া মই অকণমান এটা উতল অহাৰ পিছতে এতিয়া হেৰিয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ এতিয়া ঢাকি ৰাখিম ঢাকোনটো দিম মানে আধা অকণমান বতাহটো গৈ থাকিবলৈ দিব লাগে নহ'লে আকৌ এইটো ঘামি পেলাই সাঁফৰটোৰ পৰা পানী পৰিলে বেয়া লাগিব এতিয়া এয়া ঠাণ্ডা হৈছে আৰু এয়া মই বাতিত ঢালি ল'লোঁ ঢালি লৈ কেইটামান বাদাম কাটি দি দিছোঁ অকণ দেখিবলৈ ভাল লাগিব কাৰণে মই বনোৱা এই পায়সৰ ৰেচিপিটো আপোনালোকেও বনাই পেলাই খাই চাবচোন ভাল পাব আৰু বনাই খাই কেনে পালে মোক লাইক কমেণ্ট এটা কৰি জনাব